এই ভিডিঅ'টো আমাৰ সকলোৰে মৰমৰ বৰ বাবে তই আমাৰ মাজত সদায় স্মৃতি হৈ জীয়াই থাকিবি এক ভাল লগা স্মৃতি। নমস্কাৰ, গিটাৰ্থি ব্লগৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভালেই। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আগৰ ভিডিঅ'বিলাকতকৈ আজিৰ ভিডিঅ'টো অলপ পৃথক, কিয়নো আজিৰ যিটো ভিডিঅ' সেইটো হৈছে আমাৰ মামাৰ ঘৰৰ আইতাৰ শ্ৰাদ্ধৰ কিছু অংশ মই আপোনালোকৰ আগত তেওঁৰ স্মৃতি হিচাপে ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকেও হয়তো চাই ভাল পাব। যদি ভাল পায় সকলোকে চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ। এয়া সন্মুখৰ দৃশ্য, এয়া আলহী বহি আছে। আমাৰ তাৰ পৰা বৰ্তাহঁত আহিছে আৰু বেলেগ বেলেগ আলহী সকলো আহিছে। এয়া হৈছে আমাৰ বৌৰ ফটোখন, তাত ধূপ জ্বলাই থোৱা আছে। এতিয়া আপোনালোকক ভিতৰৰ দৃশ্যটো দেখাইছোঁ। এয়া চাওক, ইমান ধুনীয়াকৈ নাম লৈ আছে। আৰু ইয়াত আলহীক জলপান দি থকা হৈছে। ভকতসকলক ভিতৰত দিয়াৰ ব্যৱস্থা কৰা হৈছে। আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া গায়ন বায়ন গাবলৈ আৰম্ভ কৰা হৈছে। আপোনালোকে চাই থাকিব সকলোকে ভিডিঅ'টো। গায়ন বায়ন হৈ আছে যদিও মই আপোনালোকক অলপ বাহিৰৰ দৃশ্যটো দেখা দিবলৈ আহিছোঁ, কিয়নো আলহী আহি আছে। আৰু এয়া আমাৰ খুৰীহঁত ভণ্টিহঁত সকলো ৰৈ আছে ইয়াতে। এয়া মামা ল'ৰা ৰৈ আছে সি তাতে। এয়া হৈছে আমাৰ বৌ, চাকি বন্তি আৰু ধূপ জ্বলাই থোৱা হৈছে। এইফালে গাঁৱৰ মানুহ বহি আছে সকলো আৰু আলহী হয়তো আছে। এয়া জলপানৰ ব্যৱস্থা, চিৰা, মুড়ি, দৈ, গুৰ সকলো ব্যৱস্থা কৰা হৈছে। এয়া চাহ দিবলৈ যা যোগাৰ কৰি আছে, চাহ দিও আছে আলহী যিসকল আহি আছে। ভকতৰ সকলোবোৰ কাৰ্য শেষ হোৱাৰ পিছত এনেকৈ এয়া প্ৰসাদ বিলোৱা হৈছে সকলোকে। প্ৰসাদ এনেকৈ বিলনীয়াই দি আছে আৰু মানুহো যথেষ্টখিনি হৈছিলে, ভালে কুশলে সকাম হৈ গ'ল আৰু পিছদিনাখন ভোজ দিয়া হ'ব আৰু। আৰু এয়া ভকতক এইফালে প্ৰসাদ দি থকা হৈছে। আৰু এয়া এনেদৰে সেৱা কৰি আশীৰ্বাদ লৈ ভকতসকলক বিদায় দিয়া হৈছে। আৰু শ্ৰাদ্ধৰ যি কাৰ্য আছিলে আগদিনা সেয়া সকলো এয়া ধুনীয়াকৈ সুকলমে হৈ গ'ল। আৰু এয়া হৈছে পিছদিনাৰ ভোজৰ বাবে যি আয়োজন কৰা হৈছিলে তাৰ কিছু দৃশ্য। সকলোৱে মিলি জুলি কামবোৰ কৰিছে আৰু এয়া মামীহঁতে শাক পাচলি কাটি আছে। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এইফালে এয়া ধুনীয়াকৈ ৰান্ধনীয়ে ৰান্ধি আছে। সকলো ৰন্ধা বঢ়া হৈ যোৱাৰ পাছত এয়া ভকতৰ লগতে আৰু মামাৰ ল'ৰা যিয়ে ক্ৰিয়া ধৰিছিলে তাকো ইয়াতে ভকতৰ লগতে খাবলৈ দিয়া হৈছে।
আৰু ভকতে আৰু ৰাইজে খাই মেলি গ'ল। তাৰপিছত আমি খাবলৈ বহিছোঁ আৰু খাই আছোঁ আমি। তাৰপিছত আৰু পিছত অহা আলহীৰ বাবে এয়া জেঠাই বনাইছে, মানে আৰু বনাবলগীয়া হ'ল আৰু অলপমান জেঠাই বনাই আছে। আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে। মই দিনত যিমানখিনি পাৰোঁ ভিডিঅ' কৰিবলৈ চেষ্টা কৰিলোঁ, আৰু ৰাতিৰ ভিডিঅ'বোৰ কৰা নহ'লে। ৰাতি এষাৰ নামো হৈছিলে আৰু ৰাতি আলহীও আহিছিলে, মই ভিডিঅ'বিলাক কৰা নহ'ল। আৰু আপোনালোকে ইমানলৈকে মই ভিডিঅ'টো দিব চেষ্টা কৰিছোঁ, আপোনালোকে চাই হয়তো ভাল পাব। আৰু যদি চাই ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আচলতে ভিডিঅ'বিলাক মই ইমান দিয়া নহয়, আৰু মই যেতিয়া স্মৃতি হিচাপে কিছুমান ভিডিঅ' ৰাখিব বিচাৰোঁ তেতিয়াহে মই ইউটিউবত মোৰ ভিডিঅ' কিছুমান দি থাকোঁ। আৰু আপোনালোকে আশা কৰোঁ চাই ভাল পাব ভিডিঅ'টো। ধন্যবাদ।